हेलो फ्रेंड्स की खबर निश्चय भाले और आपुनालुक सकलोলৈ शारदीय दुर्गा पूजार शुभेच्छा ज्ञापन करिलो। आन दिनार दरे मैं चादर मेखेलार भिडिओ লৈ অহা নাই, হয়তো আপোনালোকে আমনি পাবও পাৰে, সেয়ে ভাবিলো আজি দুৰ্গা পূজাৰ এটা ভ্লগ বনাও। আজি সপ্তমী, নবৰাত্ৰিৰ সপ্তমটো দিনক mohahopotomi বুলি কোৱা হয়, অৰ্থাৎ আজি দুৰ্গা পূজাৰ প্ৰথমটো দিন। আজি সূৰ্য উদয় হোৱাৰ লগে লগে নৱপত্ৰিকা অনুষ্ঠান পূজন কৰা হয়। নৱপত্ৰিকা হৈছে প্ৰকৃতিময় গছ লতা, অৰ্থাৎ দেৱী দুৰ্গাক প্ৰতিনিধিত্ব কৰে। আজিৰ দিনটোতে এটা কলগছৰ পুলিক দুৰ্গা ৰূপ জ্ঞান কৰা হয় আৰু তাত হালধীয়া বা বগা ৰঙা পাৰীৰ শাৰী পৰিধান কৰোৱা হয়। এই দুৰ্গা মাক কলাবৌ বুলিও কোৱা হয় আৰু এই কলাবৌ গণেশৰ মূৰ্তিৰ কাষত ৰখা হয় আৰু পূজাৰ নীতি নিয়ম পালন কৰা হয়। নীতি নিয়মেৰে দুৰ্গা মাক প্ৰতিষ্ঠা কৰা হয়। এতিয়া মই যাম দুৰ্গা পূজাত চাকি জ্বলাব, আপোনালোককো দেখাম কেনেকুৱা ধৰণৰ পূজা কমিটিয়ে কেনেকুৱা ধৰণৰ নীতি নিয়ম বান্ধি দিছে, কি কৰিব লাগে। আপোনালোকেও চাই থাকক কি নিয়ম ফলো কৰিব লগা হয় তাতে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাকি, তেল, ফুল ৰেডি কৰি থৈ দিছোঁ, কিন্তু বৰষুণ জাকে এৰা নাই, বৰষুণ দিয়ে আছে। বৰষুণৰ মাজতে যাব লাগিব আৰু। এয়া পূজা মণ্ডপ পাই গ'লোঁ, চেনিটাইজ কৰি আছে মানুহজনে। ভিতৰলৈ আহিলোঁ। এয়া দুৰ্গা মাক এতিয়া মালা অৰ্পণ কৰিব। এনেকৈ বাঁহৰ দীঘল লাঠি বনাই লৈছে, এতিয়া এনেকৈ পিন্ধাই দিব। এয়া আমাৰ ওচৰৰে হয় মাইনা, তাইও আহিছে মোৰ লগত। হেপী দুৰ্গা পূজা। তাইও কৈছে দেই হেপী দুৰ্গা পূজা। ফ্ৰেণ্ডছ, মই ঘৰ আহি পালোঁ। বেছি দেৰি নকৰিলোঁ তাতে, যিহেতু বাহিৰত বৰষুণ দি আছে, বৰষুণৰ পানী মণ্ডপৰ ভিতৰত আহি গৈছে, সেইকাৰণে পুষ্পাঞ্জলিও লোৱা নহ'ল। চাকিটো দি পেলাই ফুটটো লৈ গুচি আহিলোঁ। পূজা কমিটিৰ মানুহে কৈছিলে আৰু অলপ সময় ৰখিবৰ কাৰণে, খিচিৰি খাই যাবৰ কাৰণে, কিন্তু নৰখিলোঁ বৰষুণৰ কাৰণে। আৰু গোটেইখিনি পানী হৈ গৈছে, কাৰ্পেটবিলাক ভিজি গৈছে। যদি গধূলিলৈকে যদি বৰষুণ কমে তেতিয়া অলপ ওলাই যাম। গতিকে এইখিনি আৰু, যদি ওলাই যাওঁ আকৌ ভিডিঅ' দেখাম আপোনালোকেও চাই থাকিব। গধূলি অলপ ওলাই আহিলোঁ। এয়া গণেশ মন্দিৰৰ নিচেই ওচৰত থকা এইখন পূজা মণ্ডপ, ইয়াতো ভাবিলোঁ এবাৰ মাক দৰ্শন কৰি যাওঁ। আমি এতিয়া আছোঁ বাৰোৱাৰী পূজা মণ্ডপত। এয়া আপোনালোকে চাব পাৰে, এয়া মানুহৰ ভিৰ আছে অলপ চলপ। এইটো লক্ষী মন্দিৰ বাৰোৱাৰী পূজা মণ্ডপৰ ওচৰতে আছে, ভাবিলোঁ ইয়াতেও আমাৰ গণেশগুৰিত পূজা চোৱা হৈ গ'ল। পূজা বুলি ক'লেতো ঘুগুনিৰ বেছি প্ৰয়োজন, ঘুগুনিও খালোঁ, চিকেন পকৰা খালোঁ। এতিয়া আমি যাম
lalgonesloi। এয়া লালগণেশ আহি পালোঁ। এইখন লালগণেশৰ পূজা মণ্ডপ। এইখন এখন পূজা মণ্ডপ। ৰাস্তাত সৰু এটা কেঁচুৱা এটা দেখা পালোঁ, ইমান মৰম লাগিলে। এবাৰ ল'লোঁ কেঁচুৱাটোক। চাওকচোন ইমান ধুনীয়া চাই আছে মোবাইলটোৰ ফালে। পূজাত আহিছোঁ যিহেতু জিলাপি নোলোৱাকৈ থাকিব নোৱাৰিলোঁ, অলপ লৈ ল'লোঁ। আমাৰ পূজা চোৱা হৈ গ'ল। এতিয়া ঘৰত গৈ আছোঁ। গণেশগুৰিৰ পৰা lalgonesলৈকে যিমানকেইখন পূজা মণ্ডপ আছিল আটাইকেইখনে অলপ অলপকৈ দেখাব চেষ্টা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি ল'ব। ধন্যবাদ।